নমস্কাৰ, গাঁৱলীয়াৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এইফালে বিশ্বকৰ্মা পূজা বুলি আজি থাপনা শৰাই এখন দিলোঁ আৰু প্ৰত্যেক বছৰে এনেকৈ দিওঁ সৰু সুৰাকৈ, বিশেষ ডাঙৰ নকৰোঁ কাৰণ আমাৰ যিহেতু বিশেষ একো নাই সেইকাৰণে ডাঙৰ নকৰোঁ, এনেকৈ দিওঁ প্ৰত্যেক বছৰে। আৰু সেনেকৈ ময়ো গা পা ধুই কিনে শৰাইখন দিলোঁ দিয়ক, কি কৰিব আৰু এইফালে বাবাক চাওকচোন বাৰু একদম তাৰমানে গাড়ী ধোৱা দেখা পাই সিও চৰচৰকৈ নামি গৈছে, সিও ধুই তাৰমানে খোজ কাঢ়িব পৰা হৈছে। তো সেইকাৰণে সি তাৰ এই বিশ্বকৰ্মা পূজা দ্বিতীয়টো বিশ্বকৰ্মা পূজা তাৰ প্ৰথমবাৰটো একো বুজি পোৱা হোৱা নাছিল, সৰু আছিল। আৰু এতিয়া যিহেতু ডাঙৰ হৈছে সি অলপ চলপ বুজি পোৱা হৈছে আৰু সেইকাৰণে আৰু এইফালে গাড়ী মুচি আছে, নাৰা চলাত মুচি আছে, মাথাটো মুচে আৰু কি হ'ব। আমি আৰু চাই চাই হাঁহি আছোঁ তাক। চাওকচোন বাৰু গাড়ীখন মুচিছে আৰু চলাত মুচিছে হাতেদি মুচি থকাৰ কাৰণে কাপোৰখন দিছিলোঁ, ইফালে কাপোৰেদিও মুচিছে হাতেদিও মুচিছে আৰু পূৰা একদম গাড়ী চিকচিকা কৰি দিছে। গাড়ী চলোৱা কায়ে এতিয়াও এটা দিয়া দি থকা সকলো হয় তিনিটা মাক মাৰি দিম, ধপকে মাৰি দিম কিন্তু মায়ে মাক মৰি দিব যাই ৰাখছে। আমাৰ এই ধুনুৰ গাড়ীখন তাৰমানে বিৰাট ডাঙৰ গাড়ীখন ভিডিঅ' কৰি আছো, হাল্লা উঠছি নেকি? ভিডিঅ' হাল্লাত নিবিতে দোষ না, তো এডিট কৰা কৰে হাততে লাগবই মাহা। এইখানে আমাৰ ধুনুৰ চাইকেল, তাতে অহাবাৰ আৰু বেছি ডাঙৰ গাড়ী হয় ইয়াত কৰি যে। এইখান হৈছে আলুৰ মনোজৰ আৰু এইখান হৈছে বৌৰ। এইটো হৈছে আমাৰ ধুনে আছে লোকে ক'ত ধুন চাও হা ধুন বা বিশ্বকৰ্মা, আমাৰ ডাঙৰ বিশ্বকৰ্মা উমাতা দিয়া দিয়া মই এইটো হৈছে আলু মানে এই ৰমেন কলিতা, এইটো এইখান স্কুটি বোৰ বেটাৰী স্কুটি খান তেল ভৰা নহয়, টেনচন নাই। ছেকেণ্ডত ৰখি দিব পাৰে, ছেকেণ্ডত যাবও পাৰে, ইমান এক্সিডেণ্টৰ ভয় নাই নাই নুকুটাই হৈছে। তুমি কি আহিছ? কি কাৰণে আহিছ তুমি? কি কাৰণে আহিছ তাতে? পেট দেখছি না আমাৰ এইগিলা গাড়ী মেল নাই, আমাৰ এইখানে ভাল, আমাৰ এইগিলা গাড়ী কাম নাই, আমাৰ এইগিলা গাড়ী ভাল। মোবাইলো ল'ব পাৰি, যিহেতুকে আমাৰ হাতত মোবাইল থাকে, ল'ব পাৰি। হৰণ আছে, আমাৰ ৰিক্স আছে, এইখানৰ কিন্তু ৰিক্স নাই, ৰিক্সটো বহুত নাই। এইখানতো আৰু বহুতে আছে, এইখান ধুনুৰ হয়। আজি বৌ চাদৰ মেখেলা পিন্ধছি, ধুনীয়া লগা হৈছে বৌক আজি নবৰো, আজি সেই গাঁৱলীয়া বৰে লাগছি। এইটো হৈছে সৌৰভ বৈশ্য। আৰু ইফালে আমি গোটেইকেইটাই তামচা ফূৰ্তিও কৰিলোঁ আৰু ৰাইজসকল কাজিয়া লগা বুলি নাভাবোঁ দেই, একদম কাজিয়া লগা নাই, আমি এনেকৈ থাকোঁ সদায় ফূৰ্তি কৰি কিনে। আৰু এইফালে বাবাক চাইকেলখনত তুলাই দিছোঁ, তাৰমানে ৰ'দত আছে না, চিটটো বহুত বেছি গৰম হৈছে, একফালে গৰম হৈছে একফালে গৰম হোৱা নাই, সেইকাৰণে একফালে ভৰিখন চাওকচোন বাপ্পা একফালে ভৰিখন একদম দাঙি দিছে।